শহুৰ জোৱাইকক সহ ড্ৰাগছ মাফিয়া আৰক্ষীৰ জালত ড্ৰাগছৰ ঘাটিত পৰিণত ৰঙিয়া নগৰ সোমবাৰে নিশা ৰঙিয়াৰ ২ নং ৱাৰ্ডৰ পৰা পুনৰ হেৰইনসহ আটক ৩গৰাকী ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত যোৱা এটা দলে ২ ঠাইত চলোৱা অভিযানত পৃথকে পৃথকে ৰঙিয়া ২ নং ৱাৰ্ডৰ আয়েজালি আৰু ৰঙিয়াৰ বালাগাঁৱৰ জিয়াউল হকৰ ঘৰৰ পৰা ৬৩টা কণ্টেইনাৰ সহ ৭ পেকেট আৰু ১২৮ গ্ৰাম ওজনৰ নিষিদ্ধ হেৰইন জব্দ কৰিবলৈ সক্ষম হয়। আটকাধীন সৰবৰাহকাৰী কেইটাক্ৰমে আয়েজালি জিয়াউল হক ইছলামউদ্দিন আহমেদ সম্প্ৰতি অধিক তথ্যৰ বাবে আৰক্ষীয়ে ৰঙিয়া থানাত জেৰা অব্যাহত ৰাখিছে। যোৱাকালিও আমি ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাওঁ আৰু ৰঙিয়া ৱাৰ্ড নম্বৰ 2ৰ আয়েজালিৰ ঘড়ীত অভিযান চলাওঁ আৰু তেওঁৰ জোৱাই জিয়াউল আৰু আয়েজালিক কৰায়ত্ব কৰোঁ আৰু তেওঁলোকৰ ঘৰৰ পৰা 7টা চাবোনৰ কেছত ছাছপেক্টেড হিৰইন আমি ৰিকভাৰ কৰিছোঁ প্ৰায় 93 গ্ৰামছ আৰু তেওঁলোকৰ ঘৰৰ পৰা প্ৰায় ২৬,০০০ টকা উদ্ধাৰ কৰিছোঁ আৰু জিয়াউলৰ ষ্টেটমেণ্ট মতে বালাগুৰ পিংকু আলিৰ ঘৰত আমি অভিযান চলাওঁ আৰু তেওঁৰ ঘৰৰ পৰাও 2টা চাবোনৰ বক্স বাকচ ভৰাই থকা হিৰইন আৰু প্ৰায় ৬৩টা প্লাষ্টিকৰ কণ্টেইনাৰৰ ড্ৰাগছ অভিযোগ আছিলে ইহঁতৰ বহুত দিনৰ পৰা চলাই আহিছে। ৰঙিয়া ৱাৰ্ড নম্বৰ 2 ইছলামপুৰ আৰু বালাগাঁও।